হেল্ল' গাইজ আজি হৈছে 26 জানুৱাৰী আৰু আজি এটা বিশেষ দিন আৰু আজি আচলতে দুটা প্ৰগ্ৰেম আছে। আজি দেৱী মাৰ পূজা ইয়াত কৰা হয়। আজি যিহেতু সৰস্বতী পূজা আৰু 26 জানুৱাৰী আজিয়ে, গতিকে গণতন্ত্ৰ দিৱস আৰু সকলোকে মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে বিশেষকৈ আজি এটা বিশেষ দিন, গতিকে আচলতে এই গণতন্ত্ৰ দিৱসত মোক DC অফিচত মাতিছে, বৃহৎ এটা প্ৰগ্ৰেম হ'ব আজি তাতে। গতিকে কিয় মাতিছে বা ইয়াতেনো কি কৰিব মোক, গতিকে সবিশেষ আপোনালোকক জনাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এনেদৰে 26 জানুৱাৰীক চিমটি হৰিবোল দি আৰম্ভ কৰিলোঁ আজিৰ যাত্ৰা। গতিকে চাওক, বেহৰৰ মাজে মাজে গৈ আছোঁ, কি ভাল লগা এটা পৰিৱেশ, চাই থাকক শেষলৈকে। আৰু এনেদৰে গৈ গৈ ফাইনেলি আহি গ'লোঁ গাড়ী পাৰ্কিং। এতিয়া কোনফালে গাড়ীখন পাৰ্কিং কৰিম, মুঠৰ ওপৰত চেকিং আৰু চেকিং, এনেকৈ গৈ 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 গাড়ী পাৰ্কিং মোটামুটি হৈ গ'ল। আমি গাড়ীখন থোৱাৰ কাৰণে ঠাই হৈ গ'ল, পাই গ'লোঁ। মুঠতে চেকিং আৰু চেকিং, বোৱা গাড়ী বহুত গাড়ী আহিছে দেই। তাৰপিছত এনেকৈ আমি গাড়ীখন কোনোমতে পাৰ্কিং কৰিলোঁ বাৰু। আৰু এনেদৰে পুলিচৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু ভিতৰলৈ প্ৰৱেশ কৰিয়েই এইখন মূল গেট হয়। ইয়াতে চেকিং কৰি থকা হৈছে আচলতে, যিহেতু 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আৰু চেকিংটো কৰিবই, গতিকে এনেকৈ মোকো চেকিং কৰা হৈ গ'ল। ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰি এনেকৈ নিৰ্দিষ্ট আসন গ্ৰহণ কৰিবলৈ সুযোগ দিলে। এনেকৈ আসন গ্ৰহণ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান তেতিয়া চলি আছিল প্ৰায় ৰাতিপুৱা 8 বজাত। গতিকে চাওক, সুন্দৰ এক ভাল লগা পৰিৱেশ। গতিকে ইয়াৰ পিছত কাৰ্যসূচী আপোনালোকক দেখুৱাই থাকিম, ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে দেখিছে এই কাৰ্যসূচীত আমাৰ কেবিনেট মন্ত্ৰী উষা গৌৰা ছাৰ উপস্থিত আছে আৰু তেখেতৰ বৰ্তমান ভাষণত ব্যস্ত হৈ আছে। আৰু ডেপুটি কমিশ্যনাৰ বাইদেউ ইয়াত উপস্থিত আছে আৰু SP ছাৰ ৰাজেন সিং উপস্থিত আছে এই অনুষ্ঠানত। আৰু কিছু সময় পিছতে মোৰ অনুষ্ঠানটো আহি পাবহি আৰু তাৰ কাৰণে ময়ো ৰেডি হৈ আছোঁ। গতিকে এই অনুষ্ঠানটোত বিভিন্ন ধৰণৰ বা বিভিন্ন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী বিধায়ক উপস্থিত থকা দেখা গৈছে। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাককচোন আৰু কি দেখুৱাব পাৰোঁ। আৰু যি ইয়াত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী, তেখেতক আচলতে আছাম পুলিচ DEF বাক্সা 24 APIRৰ জৰিয়তে সন্মানিত কৰা হৈছে। আৰু ইয়াৰ পিছতে মোৰ অনুষ্ঠানটো আহিব। প্ৰথম কাৰ্যসূচীতে যিহেতু মোৰ নামটো ইয়াতে সন্নিৱিষ্ট কৰিছে, গতিকে বলকচোন চাই লওঁ। আৰু আমাৰ মুখ্য অতিথি আজিৰ সভাৰ মুখ্য অতিথি তথা অসম চৰকাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয়ে এই বঁটা প্ৰদান কৰিব। এই বঁটাৰ সৈতে আছে এখন আৰনাই, এখন মানপত্ৰ আৰু ৰেকৰ্ডৰ এখন চাৰ্টিফিকেট। ইণ্ডিয়া বুক অফ ৰেকৰ্ড এৱাৰ্ড 2020 মানপত্ৰখনে প্ৰদান কৰিছে মন্ত্ৰী মহোদয়ে ধ্ৰুৱজ্যোতি দাসক। তেওঁ বাক্সা জিলাৰ বাসিন্দা আৰু বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে গ্ৰেফাইটত অমৰ জোৱান জ্যোতি নিৰ্মাণ কৰি। আপোনালোকে জানে, আমি আটাই কাঠ পেঞ্চিল চিনি পাওঁ। কাঠ পেঞ্চিলৰ ভিতৰত যে কলা গ্ৰেফাইটডাল থাকে, সেই গ্ৰেফাইটত তেওঁ জোৱানৰ ছবি আঁকি সন্মান কঢ়িয়াই আনিছে। আৰু এয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ড এৱাৰ্ড 2022ৰ মেডেল তেওঁক প্ৰদান কৰিছে মন্ত্ৰী মহোদয়ে। লগত আছে এটি ট্ৰফি। আমি ধ্ৰুৱজ্যোতি দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা। পৰৱৰ্তী সময়ত ভাৰতৰ নহয় গোটেই বিশ্বতে তেওঁ ৰেকৰ্ড গঢ়ক, আমি শুভেচ্ছা জনাইছোঁ।
আৰু এনেদৰে কেবিনেট মন্ত্ৰী উষা গৌৰাচাৰে মোক সন্মানিত কৰাৰ পিছতে মাৰ্চ পাষ্ট তেওঁলোকৰ আৰম্ভ হৈ গ'ল আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু আছে গতিকে প্ৰথমতে যিহেতু মোকে তেওঁলোকৰ কাৰ্যসূচীত ৰাখিছিল আৰু সন্মানিত কৰাৰ পিছতে এনেধৰণৰ কাৰ্যসূচীসমূহ আহি গ'ল গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই শ্বেয়াৰ কৰা নাই লাইক কৰা নাই কমেণ্ট কৰা নাই তেতিয়াহ'লে যদি ভাল লাগিছে চাই এতেই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰক মাস্টার্সের নেতৃত্ব আছে প্যারেড কমান্ডার ইন্সপেক্টর এপি অরবিন্দ তালুকদার প্যারেড সেকেন্ড ইনচার্জ এসআই উইমেন প্রজ্ঞা গগৈ প্যারেড কমান্ডার ইন্সপেক্টর অরবিন্দ তালুকদার আৰু প্যারেড সেকেন্ড ইন কমান্ড এসআই প্রজ্ঞা গগৈ প্ৰদৰ্শন কৰিছে প্যারেড তাৰপিছতে আহিছে বাক্সা বিএফ পুলিচ পাৰ্চনৰ এছআই তামিবুৰ ৰহমান তাৰপিছত আহিছে বাক্সা বিএফ ভোটাৰ পাৰ্চনৰ হাৱালদাৰ বন্দেশ্বৰ চৌধুৰী তাৰপিছত তেওঁ প্ৰদৰ্শন কৰিছে 24 APIRBN ABC 24-9 ৰঞ্জিত হালু তার পিছে আহিছে 24 APIRBN নতুন সেকেন্ড মহানন্দ ইএম তাৰপিছত আহিছে বৰমা মহাবিদ্যালয় এনসিসি গ্ৰুপ প্যারেড কমান্ডার বিশাল কলিতা ফ্লেগ বিয়ার জোয়াকিম হেমব্র বৰমা মহাবিদ্যালয় এনসিসি প্যারেড কমান্ডার বিশাল কলিতা আৰু ফ্লেগ বিয়ার জোয়াকিম হেমব্র বৰমা মহাবিদ্যালয়ৰ এনসিসি গ্ৰুপ প্যারেড কমান্ডার বিশাল কলিতাৰ লগত ফ্লেগ বিয়াৰ কৰিছে জোয়াকিম হেমব্ৰ আমি দলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পিছে আহি আছে জ্ঞানপীঠ মহাবিদ্যালয় নিকাশী এনসিসি টিম প্যারেড কমান্ডার রাহুল বসুমতাৰী আৰু ফ্লেগ বিয়াৰৰ বুদ্ধি বসুমতাৰী এয়া সানৰাইজ ইংলিছ মিডিয়াম স্কুল ফ্লেগ বিয়াৰৰ মানৱ বসুমতাৰী অৰবিন্দ বড়ো তাৰপিছতে সানৰাইজ ইংলিছ মিডিয়াম স্কুল গাৰ্লছ প্ৰিয়া বড়ো সুস্মিতা সিং বড়ো ফ্লেগ বিয়াৰৰ ইয়াৰ পিছতে আহিছে বাটৰগুৰি বড়ো একাডেমি এইচএছ স্কুল গাৰ্লছ প্লেটুন কমান্ডাৰ নিৰ্মলা বসুমতাৰী ফ্লেগ বিয়াৰৰ মনিয়া বড়ো বাটৰগুৰি বড়ো একাডেমি গাৰ্লছৰ পিছে আহি আছে বাটৰগুৰি বড়ো একাডেমি হায়াৰ ছেকেণ্ডাৰী স্কুল গাৰ্লছ প্লেটুন কমান্ডাৰ বিভাংশু লাহাৰী ফ্লেগ বিয়াৰৰ ইয়ামচাং ৰামচিয়াৰী তার পিছে আহিছে বৰবৰীয়া নেহেৰু এইচএছ স্কুল গাৰ্লছ প্লেটুন কমান্ডাৰ মৃদুলা নাৰ্জাৰী ফ্লেগ বিয়াৰৰ গগনশ্ৰী বসুমতাৰী একেলগে বৰবৰীয়া নেহেৰু এইচএছ স্কুলৰ বয়জ প্লেটুন কমান্ডাৰ বংশৰাম বসুমতাৰী ফ্লেগ বিয়াৰৰ কৃষ্ণা বড়ো জৱাহৰ নৱোদয় বিদ্যালয় বাক্সা ল'ৰা প্লেটুন কমান্ডাৰ ৰাহুল ডেকা ফ্লেগ বিয়াৰৰ মৃদুঞ্জা বসুমতাৰী ইয়াৰ পিছতেই প্যারেড প্ৰদৰ্শন কৰিছে জৱাহৰ নৱোদয় বিদ্যালয় গাৰ্লছ প্লেটুন কমান্ডাৰ যোগামী মুছাহাৰী ফ্লেগ বিয়াৰৰ মীনাক্ষী কলিতা জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছোৱালীৰ পিছতেই প্যারেড প্ৰদৰ্শন কৰিছে বছৰপুৰ উচ্চতৰ প্ৰাথমিক বিদ্যালয়ৰ প্লেটুন কমান্ডাৰ দীপা বসুমতাৰী ফ্লেগ বিয়াৰৰ প্ৰিয়া বড়োমাৰী তাৰপিছতেই প্যারেড প্ৰদৰ্শন কৰিবলৈ আহি আছে ইউএন একাডেমি মুছলপুৰৰ গাৰ্লছ প্লেটুন কমান্ডাৰ নৱজিৎ বড়ো
ফ্লেগ বিয়ারার রোসমা বড়ো ইউএন একাডেমি মুছলপুৰৰ গাৰ্লছ টিমটোৱে এয়া পেৰেড প্ৰদৰ্শন কৰিবলৈ আহি পাইছে মঞ্চৰ সন্মুখত। এয়া পেট্ৰল কমাণ্ডাৰ অম্বিকা বড়ো আৰু ফ্লেগ বিয়াৰাৰ বিজিতা ব্ৰহ্ম। তাৰপিছত আহিছে ছেইণ্ট জন স্কুল বৰমাৰ গাৰ্লছ প্লেনেট কমাণ্ডাৰ মন্নাথ কাছাৰী ফ্লেগ বিয়াৰাৰ প্ৰিয়ংকা বসুমতাৰী। তাৰপিছতে আহিছে ছেইণ্ট জন হাইস্কুল বৰমাৰ বইজ। এয়া ছেইণ্ট জন হাইস্কুল বৰমাৰ বইজ দলটোৱে পেৰেড প্ৰদৰ্শন কৰিছে। প্লেটুন কমাণ্ডাৰ হাংগুল দৈমাৰী ফ্লেগ বিয়াৰাৰ জামিনী বড়ো। তাৰপিছত আহিছে কলাগুৰু বিষ্ণুৰাভা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দলটো প্লেটুন কমাণ্ডাৰ অঞ্জলি দৈমাৰী ফ্লেগ বিয়াৰাৰ মংগল বড়ো। তাৰপিছতে আহিছে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটো প্লেটুন কমাণ্ডাৰ বৰমা কলিতা ফ্লেগ বিয়াৰাৰ আলিনা বড়ো। তাৰপিছতে পেৰেড প্ৰদৰ্শন কৰিবলৈ আহিছে কনষ্টেবল ইন্দ্ৰজিৎ ৰাজবংশী। পুলিচ কণ্টিজেণ্টসকলে আমাৰ মুখ্য অতিথিসকলক পেৰেড প্ৰদৰ্শন কৰি আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পিছতে আৰু মোক এনেদৰে খাবলৈ কিছুমান বস্তু দি দিলে পেকেট লাঞ্চ আৰু আৰামছে বহি কিনে খাই ল'লোঁ। কাজু বাদাম আছে মজা, গতিকে চাই থাকক। ৰাইজৰ পৰা হাত চাপৰি দি আমি উৎসাহ বিচাৰি এয়া জিলা গ্ৰামোন্নয়ন অভিকৰণ বাক্সা মুছলপুৰৰ সৌজন্য এয়া প্ৰতীক পথ। এই প্ৰতীক পথে আমাক দেখাইছে 2024 চনৰ ভিতৰত সকলোৰে বাবে আৱাস গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত হিতাধিকাৰীয়ে পাব গৃহ নিৰ্মাণ কৰিব পাৰিব। সকলোৰে ঘৰে ঘৰে প্ৰতি ঘৰ হওক। এই প্ৰতীকপটত ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি জল জীৱন মিছন নিৰাপদ পানী নিৰাপদ জীৱন আমাক প্ৰদৰ্শন কৰিছে। 2024 চনৰ ভিতৰত এই আঁচনিৰ জৰিয়তে প্ৰতিখন গাঁৱৰ প্ৰতিটো ঘৰতে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যে জল জীৱন মিছন আঁচনি। ইয়াৰ পিছতেই আহিছে নেশ্যনেল হেল্থ মিছনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জিলা স্বাস্থ্য সমিতি বাক্সা মুছলপুৰৰ সৌজন্যত এক অন্য প্ৰতীকপট, অতি সুন্দৰ প্ৰতীকপট। জন্তুবোৰ ধ্বংস কৰি বায়ু আৰু গছ আমি নিজকে ধ্বংস কৰি আছোঁ। সেয়েহে প্ৰতিটো জীৱই নিজৰ প্ৰকৃতিৰ বাবে সঠিক পথ অনুসৰণ কৰিলে পূৰ্ণৰূপে ঘাইল হয়। এই প্ৰতীকপটত তেখেতসকলে দেখাইছে গছ থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে পৃথিৱী থাকিব, গছ থাকিলেহে পানী থাকিব। গতিকে আমি গছ ৰুব লাগিব, গছ ধ্বংস কৰিব লাগিব। হেল্ল' গাইজ, ফাইনেলি বঁটা গ্ৰহণ কৰিলোঁ আৰু যিটো বঁটা আচলতে মই পাইছিলোঁ আৰু এই বঁটাটো মোক প্ৰদান কৰিছে আমাৰ বাক্সা জিলাৰ মন্ত্ৰী, তেখেত হৈছে উৎসাহ গৌৰা ছাৰ, আৰু তেখেতে মোক বঁটাটো প্ৰদান কৰিছে। আৰু মোৰ লগত এতিয়া উপস্থিত আছে মোৰ মমাই। এয়া মামা, কেনেকুৱা অনুভৱ আজি, কেনেকুৱা লাগিল? খুবেই ভাল লাগিছে। হয়, এনেকুৱা এটা অনুষ্ঠানত আহি বঁটা গ্ৰহণ কৰাৰ সময়ত মই একেলগে আহিছোঁ, খুবেই ভাল লাগিছে। হয়, আৰু বাকী কিবা খোৱা দোৱা? আগলৈও এনেকুৱা ধৰণৰ কামবোৰত আহি থাকিম, নিশ্চয়, সদায় সহযোগ কৰি থাকিম। নিশ্চয়। হয়, আৰু মই তাকে আশা কৰোঁ। আৰু আচলতে মই যিমানটা মোৰ মানে যিমানখিনি ব্যক্তিগত কাম আছে আৰু প্ৰতিটো কামতে মোৰ লগত প্ৰায় মামা থাকে। আৰু আপুনি হয়তো যদি সম্পূৰ্ণ ভিডিঅ'বিলাক মই চাই থাকে তেতিয়াহ'লে মামাক প্ৰতিটো ভিডিঅ'তে আপুনি অকণমান হ'লেও দেখা পাব। আৰু আগলৈ এনেধৰণৰ ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ, কাৰণ এনেকুৱা এটা বঁটা মই লাভ কৰিছোঁ। গতিকে বহুতখিনি সুখ অনুভৱ কৰিছোঁ, খুচি অনুভৱ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।